নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজিও আমাৰ হাতত বহুত কেইটা নিউজ আছে। আপুনি ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আজিৰ ফাৰ্ষ্ট নিউজটো ডিম্পু বৰুৱাৰ ওপৰত। তেওঁ ইনষ্টাগ্ৰাম হেণ্ডেলত 5 লাখ ফলোৱাৰ্ছ কমপ্লিট কৰিবলৈ সক্ষম হৈছে। চ' তেওঁলৈ আমাৰ ফালৰ পৰা বহুত অভিনন্দন থাকিল। মই জনাত হয়তো এওঁৱে প্ৰথম অসমীয়া ইউটিউবাৰ 5 লাখ ফলোৱাৰ্ছ কমপ্লিট কৰিবলৈ সক্ষম হোৱা। যদি আপোনালোকে কোনোবা আছে জনাত, তেন্তে মোৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আহকচোন আমি তেওঁ পোষ্ট কৰা এটা ভিডিঅ' চাই লওঁ। এৰস্তো এনেকৈ হামুদি আছিলোঁ আজি, আৰু ৰাতিপুৱা শুই উঠিয়ে গাৰুৰ তলৰ পৰা মোবাইলটো উলিয়াই ইনষ্টাগ্ৰামটো খুলিলোঁ। সেনে আৰু খুলিলোঁ, চালোঁ কোনোবা ছোৱালীটোলৈ মেছেজ দিছিল, ফটো চটো দিছিলে, চালোঁ। কিন্তু মই চাই যি গম পালোঁ মোৰ প্ৰফাইলত 5 লাখ ফলোৱাৰ্ছ। তো আপোনালোক সকলোলৈকে বহুত 5 লাখ বাৰ ধন্যবাদ যে মোৰ ইনষ্টাগ্ৰামটোত 5 লাখ ফলোৱাৰ্ছ কৰি দিয়াৰ কাৰণে। এতিয়া ইয়াত আৰু ফটো চটো দি থাকিম দেই মাজে মাজে, আৰু ক'ৰবাত গ'লে ষ্টৰি চৰি দি থাকিম। তকতে বাই বাই, থেংক ইউ। আজিৰ দ্বিতীয় নিউজটো হ'ল বিৰাট কোহলিৰ ওপৰত। তেওঁ ৰিচেণ্টলি 100 মিলিয়ন ফলোৱাৰ্ছ কমপ্লিট কৰিবলৈ সক্ষম হৈছে ইনষ্টাগ্ৰামত। তেওঁৱে হৈ পৰিছে ভাৰতীয় প্ৰথমজন 100 মিলিয়ন ফলোৱাৰ্ছ কমপ্লিট কৰা আৰু প্ৰথমজন এছিয়ান 100 মিলিয়ন কমপ্লিট কৰা এটা ভিডিঅ' পোষ্ট কৰিছে। আহক আমি ভিডিঅ'টো চাই লওঁ। ইয়াৰ পাছৰ নিউজটো হ'ল দীপলিনা ডেকাৰ ওপৰত। নিউজ 18ৰ এটা আৰ্টিকল প্ৰকাশ পাইছে। সেই আৰ্টিকলটোত লিখা আছে যে দীপলিনা ডেকা হ'ব পাৰে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী। পিছে কোনটো সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা? আহকচোন আমি সম্পূৰ্ণকৈ সেই আৰ্টিকলটো পঢ়ি লওঁ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলিনা ডেকা হ'ব পাৰে আগন্তুক বিধানসভাৰ নিৰ্বাচিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী। শুকুৰবাৰে অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত লুৰিণজ্যোতি গগৈৰ সৈতে বৈঠকত মিলিত হ'ল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী। আজি সন্ধিয়া অসম জাতীয় পৰিষদে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ কথা আছিল যদিও সলনি কৰিছে সিদ্ধান্ত। আজি নিশাই সংবাদ মেলযোগে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ সম্ভাৱনা। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে দীপলিনা ডেকাৰ নাম উচ্চাৰণ হোৱাৰ পিছতে বিষয়টোৱে ছ'চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে। যদি প্ৰাৰ্থিত্ব নিশ্চিত হয়, তেন্তে কোন সমষ্টিৰ পৰা জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, সেয়াও এই মুহূৰ্তৰ এটা ডাঙৰ প্ৰশ্ন। ইয়াৰ পিছতে দীপলিনা ডেকালৈ বহুতো মেছেজ আৰু কমেণ্ট যোৱাৰ পিছত তেওঁ ফেচবুক হেণ্ডেলত এটা পোষ্ট লিখিছে যে আশা কৰোঁ সকলোৱে ভালে আছে। আচলতে খবৰবিলাক খবৰে হ'ব লাগে, মছলাটো খাদ্য দিওঁ। খবৰৰ নামত যেতিয়া TRP শ্ৰেষ্ঠতাৰ যুদ্ধ হোৱা আৰম্ভ হয়, তেতিয়াই হয় চাগে ইয়াতকৈ বেছি আশা কৰাও ভুল। লাজ পাইছোঁ, পুতৌ জন্মিছে। হয়তো আপোনালোকে গম পাইছে যে দীপলিনা ডেকাই এই পোষ্টটোৰ প্ৰতি খুবেই অসন্তুষ্ট হৈ আছে। দীপলিনা ডেকাৰ এই পোষ্টটোৰ তলত নিউজ 18ৰ এই আৰ্টিকলটো দি এজনে কমেণ্ট কৰিছে, এই চেনেলটোৱে TRPৰ নামত সকলো কৰিব পাৰে। দিনৰ দিনটো ফেচবুকত 18+ বাতৰি, কোনো অৰ্ধনগ্ন ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে কাৰ ভিডিঅ' ভাইৰেল হ'ল, এইবোৰ দি থাকে আৰু ট্ৰেফিক নোপোৱাৰ আশাত বাতৰি শিৰোনাম বিকৃত কৰি মানুহৰ বদনাম কৰে। এই কমেণ্টটোৰ তলত দীপলিনা ডেকাই ৰিপ্লাই কৰিছে, নিউজ 18 ৰিয়েলি নিডছ এ কোৱালিটি চেক, ধিক্কাৰ। আৰু কেইটামান কমেণ্টত তেওঁ ৰিপ্লাই কৰিছে। যদি আপোনালোকে সেই কমেণ্টসমূহ পঢ়িব বিচাৰি স্ক্ৰীণত আহি আছে, ভিডিঅ'টো পজ কৰি পঢ়ি ল'ব পাৰে। ইয়াৰ পাছৰ নিউজটো হ'ল সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত। তেওঁ এটা নতুনকৈ গীত উলিয়াইছে। সিদ্ধাৰ্থ শৰ্মা অৰ্থাৎ কেকে দা, মোহন, এনেকৈ কৰি কেইজনমানে এটা শিৱৰাত্ৰিৰ কাৰণে নতুন গীত উলিয়াইছে। তেওঁ এটা ফেচবুক পোষ্টত লিখিছে যে প্ৰভু নীলকণ্ঠই আমাৰ সমাজৰ পৰা সমূহ বিষপ্ৰাণ কৰি সমাজখন পুনৰ বিষমুক্ত কৰক, তাৰে কামনাৰে সকলোকে শিৱৰাত্ৰিৰ সেৱা জনালোঁ আৰু প্ৰভু ডম্বৰুধৰৰ এটি ভক্তিমূলক গীত আপোনালোকলৈ আগবঢ়োৱা প্ৰাক্ষণত প্ৰথমবাৰৰ বাবে মোহন আৰু মই কণ্ঠদান কৰিছোঁ। আশীৰ্বাদ কৰে যেন, বোলে আও হৰি আও ৰাম, লভ ইউ অল উইথ ৰেচপেক্ট। ইয়াৰ পাছতে তেওঁ ফেচবুক লাইভো আহিছিল। এটা সৰু ক্লিপ দেখুৱাইছোঁ আপোনালোকক। যদি সম্পূৰ্ণকৈ চাব বিচাৰে, মই ডেছক্ৰিপশ্যনত থকা লিংকত গৈ চাব পাৰে। সংগীতৰ বিশেষ আমাৰ এতিয়া গুৰুৱে হ'ব ভদ্ৰদা, তেখেতে সংগীতটো চালে। বাকী এতিয়া মোহনে মই প্ৰথম এবাৰ শিৱৰাত্ৰিৰ গীত গাম। প্ৰভু নটৰাজক শিৱক সেৱা জনাই গান ওলাবই ন সোমবাৰলৈ? সোমবাৰে শিৱবাৰ ন?
ইয়াৰ পাছৰ আপডেটটো হ'ল ভাইল পিজি চেনেলৰ ওপৰত। তেওঁ ৰিচেণ্টলি 50K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিবলৈ সক্ষম হৈছে আৰু মোৰ ফালৰ পৰা তেওঁক বহুত অভিনন্দন থাকিল। আৰু তেওঁ ইনষ্টাগ্ৰাম হেণ্ডেলৰ এটা পোষ্টত জনাইছে, যদি আপোনালোকে পোষ্টটো পঢ়িব বিচাৰে ভিডিঅ'টো পজ কৰি পঢ়ি ল'ব পাৰে। ইয়াৰ পাছৰ আপডেটটো হ'ল ত্ৰিবেণী ব্লগৰ ওপৰত। ৰিচেণ্টলি তেওঁ কমপ্লিট কৰিবলৈ সক্ষম হৈছে 99K ছাবস্ক্ৰাইবাৰ আৰু মই ভিডিঅ' দিয়ালৈকে তেওঁ 100K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ যাব। চ' তেওঁলৈ আগতীয়াকৈ বহুত অভিনন্দন থাকিল। আজিৰ নিউজসমূহৰ সকলো ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, যদি সম্পূৰ্ণকৈ আপোনালোকে চাব বিচাৰে গৈ ডেছক্ৰিপশ্যনত থকা লিংকত গৈ চাব পাৰে। আৰু এনেকুৱা ধৰণৰ নতুন আপডেটৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি ৰাখিব আৰু মোক নিউজসমূহ পঠিয়াই থাকিব।